হেল্ল' এভৰিৱান নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ যিহেতু আমাৰ সামাৰ ভেকেশ্যন চলি আছে ঘৰত থাকি কেনেদৰে দিনটো পাৰ কৰোঁ চাওঁ বলক দিনটো গৰম পানীয়ে আৰম্ভ কৰিছোঁ এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাবলৈ লৈছোঁ এই যে পাকঘৰত সোমালোঁ এতিয়াৰ পৰা একেবাৰে ৰাতিলৈকে এনেদৰে পাকঘৰতেই লাগি থাকিম আটাখিনি মাৰি লৈ এটা ছাইডত ঢাকি থৈ এতিয়া শাক পাচলিখিনি কাটি ল'ব লৈছোঁ এয়া ভাজি বনাবৰ কাৰণে জিকা কাটি আছোঁ মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰুটি বনাই হোৱাৰ পাছত ভাজি বনাইছোঁ এতিয়া এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ ব্ৰেকফাষ্ট কৰি হোৱাৰ পাছত স্কুলৰ কাম অলপ আছিলে অনলাইন তাকে কৰি আছোঁ এতিয়া আনফালে এয়া মিস্ত্ৰী লাগি আছে পৰা এতিয়া মিস্ত্ৰীসকলৰ কাৰণে চাহ বনাবলৈ লৈছোঁ চাহখিনি দি থৈ আহোঁগৈ এতিয়া দুপৰীয়া সাজৰ কাৰণে অলপ মচন্দৰী ছিঙিছোঁ এয়া আমাৰ ঘৰৰ ছাদৰ ওপৰতে খেতি কৰা আছে আজি ইমান ৰ'দ দিছে নহয় এয়া আকৌ দুপৰীয়া আহাৰৰ কাৰণে পাকঘৰত সোমাবলগীয়া হ'লেই ভাত শাক বনাই হোৱাৰ পিছত এতিয়া গোটেইখিনি চাফা কৰাত লাগি গৈছোঁ এয়াই মোৰ দিনটো আজিলৈ আহোঁ বাই বাই ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব